আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এইটো হ'ল লোকেল কুকুৰাৰ পোৱালি আৰু পাতিহাঁহ পোৱালি। যদি আপোনালোকৰ লোকেল কুকুৰা আৰু পাতিহাঁহ পোৱালি লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী এৰিয়াত আছে। চাওক, লোকেল কুকুৰা কেনেকৈ পোহপাল কৰিব লাগে আৰু কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে, সকলো বিষয়ে আপোনালোকক মই ডিটেইলছ জনাই দিম। আমি এতিয়া আছোঁ ৰাখালডুবি। এক দাদাই 500 মাল নিব ৰাখালডুবিৰ পৰা। যদি আপোনালোকে হয়তো বিজনী এতিয়া চাইটৰ যদি আছে, তেনেহ'লে আপোনালোকে ৰাখালডুবি আহিলে মাল পাব। আৰু আমাৰ বঙাইগাঁৱৰ পৰা হ'লে আপোনালোকে দেওহাটি নহ'লে শালমাৰা এইখিনি জাগাৰ পৰা আহি আপোনালোকে মালটো ৰিচিভ কৰিব পাৰিব। চাওক, আমাৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী এৰিয়াত আছে। লেংটিচিঙাৰ পৰা ডুমেৰগুৰি বুলি কয়। আৰু যিহঁতে হয়তো ইমান দূৰত আহিব অলপ টান পায়, তেনেহ'লে মই অভয়পুৰী নহ'লে দেওহাটি নহ'লে শালমাৰাত মালখিনি মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে তাত যদি আহে মাল লৈ যাব পাৰিব। চাওক বন্ধু বান্ধৱীসকল, এক দাদাই আমাক 500 মান অৰ্ডাৰ কৰিছে মাল। আমি এই 500 পেকেটিং কৰিছোঁ লোকেল কুকুৰাৰ পোৱালি। আপোনালোকৰ যদি লাগে তেনেহ'লে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে। চাওক, পোৱালি লোৱাৰ পিছত আপোনালোকে ভালকৈ ব্ৰডিং কৰিব। ব্ৰডিংটো হ'ল মেইন। যদি আপোনালোকে ভালকৈ ব্ৰডিং কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ বিশেষ অসুবিধা হ'ব আৰু পোৱালি মৰ্টেলিটি হ'ব পাৰে। ধন্যবাদ।